তেজপুৰত সংঘটিত হৈছে শিহৰণকাৰী ডকাইতিৰ ঘটনা। মহিলাৰ ডিঙি চেপি সন্তানৰ মূৰত বন্দুক থৈ লুটিলে সোণৰ অলংকাৰ, লণ্ডভণ্ড কৰিলে ঘৰখনৰ সামগ্ৰী। এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে বাম পৰ্বতীয়াৰ কনক দাসৰ বাসগৃহত। আজি পুৱতি নিশা দৰ্জা ভাঙি এটা সশস্ত্ৰ ডকাইত প্ৰৱেশ কৰে কনক দাসৰ বোৱাৰী জ্যোতিৰেখা দাসৰ শোৱনি কোঠাত। সেই সময়ত জ্যোতিৰেখাৰ স্বামী ঘৰত নাছিল আৰু কণমানি জীয়েকৰ লগত শুই আছিল জ্যোতিৰেখা। ডকাইতটোৱে জ্যোতিৰেখাৰ ডিঙিত চেপি ধৰি শুই থকা কন্যাৰ মূৰত বন্দুক থৈ চিঞৰ বাখৰ নকৰিবলৈ ভাবুকি দিয়ে। তাৰ পিছত শিহৰণকাৰী ভাষ্য শুনক এগৰাকী মহিলাৰ মুখেৰে। গডেজ খুলি মোৰ সোণৰ ইয়াৰ লকা থকা চব খুলিছে, লকা খালি ইয়াৰ পৰা সোণৰ গহনা আছিলে, ফুলি এযোৰ, আঙুঠি এটা, তাৰপিছত কেঁচা সোণৰ ছেট এটা, মোবাইলটো, তাৰপিছত চিটি গল্ডৰ ছেট এটা, এনেকৈখিনি গোটেইখিনি নিলে। নি পেলাই তাৰপিছত মোক টেটুত টেপা মাৰি ধৰিছে, মাতিব পৰা নাই। ছোৱালীটোকো তাৰপিছত বন্দুক এটা লৈ পেলাই মাৰিবলৈ বিচাৰি ফুৰিছে, চিঞৰিলে গুলিয়াই দিম কৈ আছে। ছোৱালীটোক তাৰপিছত চুৰি এখন লৈ আছে, চুৰিখন মানে চিঞৰিলে তাইক চুৰি দি মাৰি পেলাব। মই মাতিব পৰা নাই, তাৰপিছত মোক বিচনাতে হেঁচা মাৰি পেলাই দিছে। পেলাই দিয়াৰ পাছত অলপ সময় মই এনেকৈ ধৰিয়ে আছে, মানে মই একো কৰিবই পৰা নাই। লাইট দিবলৈ গৈছোঁ, লাইটটো খালি অফ কৰি দিছে, লাইট দিবলৈ দিয়া নাই। তাৰপিছত যেতিয়া মই এনেকৈ হেঁচা মাৰি দিলোঁ, হেঁচা মাৰি দিওঁতে ওলাই গৈছে, ওলাই গৈ পেলাই তাৰপিছত মই মাক চিঞৰিছোঁ। মানুহ এজনেই বন্দুক লৈ আহিছে, বন্দুক আহিছে আৰু চুৰি এখন লৈ আহিছে, আৰু কেঁচিখনে আৰু ব্লেডখনে আছে সেইখন। হয়, ইয়াত ছোৱালী আৰু মই আছিলোঁ। ছোৱালীটোৰ গাত বন্দুকটো আৰু চুৰিখন, মাথাত এনেকুৱা চুৰিখন, বন্দুকটো আৰু পেটত চুৰিখন তেনেকৈ লগাই পেলাই দেখাই আছে। চিঞৰিলে মাৰি দিম ছোৱালী বোলে, এনেকৈ কৈছে। কি কি নিলে মানে সোণৰ ফুলি এযোৰ আছিলে, আঙুঠি এটা, তাৰপিছত কেঁচা সোণৰ ছেট এটা, চিটি গল্ডৰ ছেট এটা, মোবাইলটো আৰু পইচা আছিলে 150-200 মান। সেইখিনি আনিছে। হয়, 3:30 বাজিতে হ'ব, পোহৰ হ'ব টাইম হৈছে আৰু। হয়, পুৱতি নিশা। ইয়াৰ পিছত এই ডকাইতটোৱে ঘৰখনৰ লগতে কাষতে থকা ভাড়া ঘৰতো লুটপাত চলাই তাণ্ডৱ সৃষ্টি কৰে। সোণৰ অলংকাৰ বিচাৰি বস্তু বাহিনী ঘৰৰ ভিতৰে বাহিৰে সিঁচৰতি কৰি পেলায়। ছাত্ৰ ভাড়া থকা কোঠাৰ দৰ্জা ভাঙি লেপটপ আদি লুট কৰি নিয়ে। নিজ ঘৰলৈ যোৱা বাবে ছাত্ৰ কেইজন ভাড়া ঘৰত নাছিল। তেজপুৰত সঘনাই সংঘটিত হ'বলৈ লোৱা এনে লুটপাতৰ ঘটনাই আৰক্ষীৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে। বোৱাৰীয়ে হুলস্থুল কৰোঁতেহে গম পায় নেকি? মাতোঁতেহে, দৰ্জাৰ ওচৰত মাতোঁতেহে গম পাওঁ। হয় নেকি? ল'ৰা নাছিলে নেকি? নাছিলে। ভাড়া ঘৰটো দিছে নেকি? ভাড়া ঘৰটো দিছিলে, তাক 9টা বাজিত ফোন কৰোঁতে সি আহি চাই কৰি পেলাই গৈছে। আকৌ ল'ৰাকেইটালৈ ফোন কৰিছে, কাইলৈ আহি। কেইজন আছিলে ভাড়া ঘৰত? 3জন। চব লণ্ডভণ্ড ন? চব লণ্ডভণ্ড। কি কৰিছে? বাহিৰত বস্তু পেলাই দিছে? বাহিৰত নাই পেলোৱা। এই কাপোৰ কানিবিলাক? সেই কাপোৰ কানি ছোৱালী বাহিৰত পেলাই গৈছে ন? কৃষ্ণ। আজি প্ৰায় 20 দিনমান বন্ধ হৈ থকাৰ পিছতে যোৱা নিশা কনক দাসৰ ঘৰত আহি পুৱতি নিশা 3:30 বজাত দুৰ্বৃত্তই বন্দুক লৈ আহি সৰু বাচ্ছাটোৰ ডিঙিত বন্দুক লগাই ঘৰৰ বস্তু বাহিনী লণ্ডভণ্ড কৰি তুলিছে। বস্তু বাহিনী লণ্ডভণ্ড কৰিছে আৰু কনক দাসৰ বোৱাৰী কিবা সোণৰ গা গহনাও নিছে বুলি কৈছে। লগতে তেওঁলোকৰ ভাড়া ঘৰত থকা কেইজনমান ল'ৰাৰ লেপটপো লৈ গৈছে বুলি তেওঁলোকে ৰাইজক জনাইছে। পুলিচক তেওঁলোকে অৱশ্যে খবৰ দিয়াটো দেৰি হৈছে। তেওঁলোক অলপ সহজ মানুহ, গতিকে এতিয়া প্ৰায় ঠিক দিনৰ 12টা বজাতহে পুলিচক খবৰ দিছে। ব্যুৰ ৰিপৰ্ট, অগ্নিকৰ নিউজ।